ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত পাছত আহিছোঁ আপোনালোকৰ মাজলৈ। বনোৱাই হোৱা নাছিলে, মানে আমাৰ দিনে ৰাতি ৰিহাৰ্চেল চলি আছে। এনেকৈ ৰিহাৰ্চেল চলাৰ পাছত আচলতে ব্লগ বনোৱা নহয়। তথাপিও আজি আহিছোঁ, আচলতে আমাৰ সময় পালেহিয়ে, বৰ বেছি 10 দিনমান আছে আৰু 10 দিনমানৰ পাছত আমি আপোনালোকৰ মাজলৈ ওলাই যাম, দৰ্শকৰ মাজলৈ ওলাই যাম। মই দেখাই গৈ আছোঁ, আপোনালোকে চাই যাব। প্ৰিপেৰেশ্যন ধুনীয়াকৈ চলি গৈ আছে। এইবোৰ মোৰ পিছফালে দেখিছে বেনাৰবিলাক ৰেডি, এইবোৰ ৰেডি হৈ আছে। গতিকে ভয়বোৰো বাঢ়ি আহিছে, দিন কমি আহিছে। কিন্তু এইবাৰ এটা ভাল লাগিছে যে আমাৰ মানে খুব সোনকালে, এতিয়া 10টা দিন বাকী আছে ন, 10-12 দিন বাকী আছে, কিন্তু আমাৰ 3খন নাটক ওলাই গ'ল, গান 4-5টা ওলাই গ'ল আৰু আছে 6টামান গান আহিবলৈ। কিন্তু মানে আমি ক'ব পাৰোঁ যে অলমষ্ট ৰেডি, তো সেইটো কাৰণে ভাল লাগিছে। বাকী বহুত নম্বৰত ব্লগটো বনাইছোঁ, গোটেই সকলোৱে ভিডিঅ'টো চাই যাওক শেষলৈকে। মই প্ৰিপেৰেশ্যনখিনি দেখাম আজি, কাৰণ আমাৰ ৰেডি হৈ আছে, কাৰণ আমাৰ 23 আগষ্টৰ পৰা আমি ওলাই যাম। গতিকে কেনেকুৱানো পৰিৱেশ, সেই উখল মাখল পৰিৱেশটো দেখুৱাবলৈ মই ব্লগটো বনাইছোঁ। আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো। সেয়া চবফালে প্ৰস্তুতি চলি আছে, ভয় লাগিছে এতিয়া। এখন বৰ দীঘল বেনাৰ, এইবোৰ দেখিছে। প্ৰস্তুতি চলিছে আমাৰ 23, 24, 25, 26ৰ পৰা আমাৰ আৰম্ভণি। মিৰ্জা ছোৱালী হাইস্কুল খেলপথাৰত আৰম্ভ হ'ব। গতিকে এইবোৰ বেনাৰ লাহে লাহে ৰেডি কৰা হৈছে, সকলোৱে নিজৰ নিজৰ ভাগে কামত লাগি আছে। এয়া দেখিছে বেনাৰবোৰ প্ৰস্তুত কৰি আছে। এয়া দেখিছেনে, এইটো 23, 24, 26 এই নামটো দেখা আমাৰ মনত ভয়টো আৰম্ভ হৈছে, পালেহি তাৰমানে। এইফালে মিউজিকৰ চলি আছে ৰিহাৰ্চেল, লাষ্ট চিন পাইছেহি আৰু আমাৰ লাষ্ট শেষৰ নাটকখন এখন।
আমাৰ 3খন নাটক অলৰেডি কমপ্লিট হ'ল। এখন আমি ষ্টেজত উঠিলে আমাৰ শেষ আৰু কেম্পটোতো মই আগতে দেখাইছোৱে এবাৰ। বেছিদিন নাই আৰু আমি ইয়াত বৰ বেছি 10টা দিন আছে। মনবোৰ উগুল থুগুল হৈ গৈছে, ভয় ভয় লাগিছে। প্ৰিপেৰেশ্যন এইবোৰ মানে বেনাৰবোৰ হৰ্ডিংবোৰ যাব ন এই আমাৰ ইয়াতে মিৰ্জা ছোৱালী হাইস্কুললৈ, তাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে। অকণমান ওপৰৰ পৰা মই দেখাই দিছোঁ। গাড়ী বনাই আছো একদম, গাড়ী টিপটপ হৈ আছে। গাড়ী দেখা নাই ট্ৰাকবিলাক একদম পুৰা বনাই আছে, ইঞ্জিন বনাই ৰেডি হৈ আছে। চব ৰেডি। আমি সাজুৱে পুৰা এভৰিথিং। য়েছ, আমাৰ কিটচেন এফালে কামত লগাই সেইফালে লাগি আছে হেৰি কামত, ষ্টেজৰ কিছুমান বস্তুৰ এইবিলাকৰ কাৰণে ৰেডি কৰি আছে। সেইফালে আমাৰ ট্ৰাকো ৰেডি, এইফালে 2খন 3খন ট্ৰাক ৰেডি। ৰঞ্জিত ছেক্ৰেটাৰীৰ পৰা লাগি আছে, এইফালে নিৰ্মালীও ব্লগ বনাই আছে। এইবোৰ কালাৰ হৈ গ'ল। এইবোৰ কালাৰ হৈ গ'ল। ৰঞ্জিত দা আমি সাজু আৰু ন? সেইটোৱে চব সাজু। আচলতে আমাৰ নাটক কেইখনো ৰেডি, আমি ষ্টেজত কৰিলোৱে, লাষ্ট এখন উঠিবলৈ বাকী আছে। এবাৰ চব ফাৰ্ষ্ট ক্লাছকে ওলাব আৰু গাড়ী ৰেডি হৈছে। হয়, একো কামেই বাকী নাই। বহি আছো এতিয়াও 10-12 দিন আছে হাতত। হয়, বেছি আছে তথাপিতো কাম ৰেডি কৰি বহি আছো। আগতীয়াকৈ হ'লে ভাল লাগে, বস্তুবোৰ আৰু ক্লিয়াৰ হৈ থাকিব। সেইটোৱে গোটেই ক্লিন অলৰেডি ৰেডি। কি কাম বাকী আছে তুমি দেখাই দিয়াচোন। এতিয়া মানে নাটক কৰিব লাগে আৰু বছ খাব লাগে, বেলেগ টেনশ্যন একো নাই। কাম ৰেডি কিন্তু হয় একদম আমাৰ ফালৰ পৰা গোটেই কাম আগবঢ়াই ক্লিয়াৰ কৰি দিলোঁ। এতিয়া দৰ্শক লাগে আমাক। ইতিহাস ৰচিবই খাটাং। এইবাৰ ইতিহাস ৰচিবই, এইবাৰ ইতিহাস ৰচিবই, ইতিহাস ৰচিমেই এইবাৰ ৰচিমেই। আৰু নাটক যদি বেয়া হয় তোমাক ক'ব নহয়, পইচা ঘূৰাই দিম বুলি কৈছোঁ। এনেকুৱা হিট নাটক হৈছে এইবাৰ। 3খন নাটকে ক'ব লাগিব দৰ্শক হলত মঞ্চত নাচি থাকিব লাগিব এইবাৰ। দুজনীয়ে আচলতে আমি ব্লগ বনোৱাত লাগিছোঁ, কাৰণ আমাৰ দেখি ভাল লাগিছে ইমান ধুনীয়াকৈ প্ৰিপেৰেশ্যনবোৰ বহুত সোনকালে হৈছে আৰু আমি ৰেডি হ'বলৈ সময় পাইছোঁ ধুনীয়াকৈ, মানে সোনকালে ভালকৈ যাতে দৰ্শকে ল'ব পাৰে। ধুনীয়া বতৰ, চবে নিজৰ নিজৰ ভাগে কামত লাগি আছে। সেইটো নেচাৰেল বতাহ এটা আহিছে, নেচাৰেল ধুনীয়া পৰিৱেশ এটা, হুলস্থুলীয়া পৰিৱেশ এটা। সেইটোৱে, সেইটো কাৰণে এইবাৰ নাটকৰ গানৰ লগত এইবাৰ দৰ্শকে নাচিব লাগিব। বিহু ফাংচনৰ মঞ্চ কিনাৰত যেনেকৈ দৰ্শকে নাচি থাকে, এবাৰ নাচিবই, ৰৈ থাকিব নোৱাৰে। বিহু ফাংচনত দৰ্শকে যেনেকৈ নাচি থাকে, এবাৰ গান শুনি পেলাই তেনেকৈ নাচিব লাগিব। তাতে এটাই কথা নাই, সেইটোৱে সেয়া মই দেখুৱাই দিছোঁ হেৰিৰ পৰা অকণমান। আমাৰ এইবাৰ খুব ধুনীয়া আছে, বহুত ছিষ্টেম কৰা টেকনিক কৰা হৈছে। এইবোৰ ট্ৰলি ইয়াৰ পৰা তাৰ পৰা মঞ্চখন গোটেইখন আহিব, গোটেই ইয়াৰ পৰা এনেকৈ ট্ৰলিত ইয়ালৈকে আহিব, এইবিলাক ছিষ্টেম কৰা হৈছে। আকৌ এখন ৰেম্প সৌ তালে আছে, এনেই এইখিনিলৈকেহে থাকে অহালৈকে। এবাৰ সৌ তালে বহুত ডাঙৰকৈ বনোৱা হৈছে। তাৰ পৰা সেই ৰেম্পৰ মাজতো আৰু এখন ট্ৰলি আছে, যিখন এনেকৈ মাজেৰে বহুত টেকনিকেলি ইউজ কৰা হ'ব গানত। এইখন এখন ডাঙৰ ট্ৰলি, এইখনো টেকনিকেলি ইউজ কৰিব। এই মাজৰ পৰা অডিয়েঞ্চৰ মাজলৈকে এখন যাবগৈ, একদম মাজৰ অডিয়েঞ্চৰ মাজেৰে এখন যাবগৈ এখন ট্ৰলি। আৰু
আৰু এটা ছিষ্টেম হ'ব ট্ৰলি টি শ্বেপত যাব, সেইটো আমাৰ ইয়াতে স্পেচ কম কাৰণে দেখা নাই, এইটো আপোনালোকে অন স্পট ষ্টেজত দেখিব আমাৰ পেণ্ডেলৰ হেৰিত। বাকী এখন ট্ৰলি দেখিলে এক্সট্ৰা, আৰু এয়া সেই মঞ্চৰ এখন ট্ৰলি, সেই মঞ্চত দুফাল হৈ ইয়ালৈ এখন আহিবগৈ ইয়ালৈ। হ'লে বহুতকেইটা টেকনিক কৰা হৈছে এইবাৰ, খুব বহুত নতুনত্ব আনিবলৈ চেষ্টা কৰিছে ইতিহাস থিয়েটাৰে, এইবাৰ ভাল হ'ব। আমিও খুব প্ৰস্তুতি চলাই আছোঁ, কষ্ট কৰি দিন ৰাতি এক কৰি দিছোঁ। ৰাতি 3টা বাজিলেও আমি আকৌ মৰ্ণিং 10টাত আহিছোঁ, আহি আমাৰ ধুনীয়াকৈ ৰিহাৰ্চেল পূৰ্ণগতিত চলি আছে ধুনীয়াকৈ। সকলোৱে নিজৰ নিজৰ ভাগে কাম কৰি আছে, কষ্ট কৰি আছে, আৰু তেনেকৈ আমি আগবাঢ়ি আছোঁ। আৰু এইবাৰ মানে ভাল লাগিছে, মই ইতিহাস থিয়েটাৰত প্ৰথম, আগতে ইতিহাস থিয়েটাৰ চাইছোঁ, কিন্তু এইবাৰ বহুত নতুন কৰিবলৈ চেষ্টা কৰিছে, টেকনিকেলি হওক বা ষ্টেজৰ ফালৰ পৰা বা যিকোনো নাটকতেই গানৰ ফালৰ পৰা বহুত ছাইডৰ পৰা নতুন কৰিবলৈ চেষ্টা কৰিছে। হোপ দৰ্শকে খুব ভাল পাব এইবাৰ, খুবেই ভাল পাব। আৰু নাটককেইখন আমাৰ খুবেই ভাল হৈছে, সেয়া আপোনালোকে প্ৰথম দিনা চায়েই ক'ব লাগিব, ওলাই যাব গম পাবই প্ৰথম হৈ যোৱাৰ পাছতে। গতিকে সকলোৱে নিজৰ নিজৰ ভাগে যে কামবোৰ কৰাত ব্যস্ত হৈ আছে, সেইটো দেখি খুব ভাল লাগিছে। পাকঘৰ মানুহ পাকঘৰত লাগি আছে, ষ্টেজৰ মানুহ ষ্টেজত লাগি আছে, ট্ৰাকৰ মানুহ তাত লাগি আছে, এইফালে মিউজিকৰ মানুহ মিউজিকত, আৰ্টিষ্ট আমি তাত ব্যস্ত, চব ভাগে ভাগে কাম ক্লিয়াৰ হৈ গৈছে। সেইটো কাৰণে ভাল লাগিছে, আৰু সেইকাৰণে আচলতে কামবোৰ সোনকালে ওলাইছে। গতিকে এইবাৰ ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি সঁচাকৈ তেতিয়া ৰঞ্জিত দাই কৈ আছিলে, এতিয়া আমাক দৰ্শক লাগে, এতিয়া আমাক দৰ্শক লাগে, তেওঁলোক আহক, তেতিয়া আপোনালোকে আহিলেহে আমাৰ এই কষ্টখিনি সফল হ'ব, সাৰ্থক হ'ব। আপোনালোকে যেতিয়া আমাক ভাল পায়, আমাক যেতিয়া ক'ব যে সঁচাকৈ ভাল লাগিল নাচ চাই বা যেনেকুৱা লাগে, আপোনালোকৰ ফিডবেকটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। গতিকে সেয়াই আমি দেখুৱাই গৈছোঁ, আৰু গোটেই যেতিয়ালৈকে আমাৰ শ্ব' ষ্টাৰ্ট হ'ব আপোনালোকক দেখুৱাই যাম, নতুন নতুন টেকনিকখিনি আপোনালোকক যেতিয়া আমাৰ চলিব তেতিয়া দেখুৱাম। এতিয়া জাষ্ট মই জকাটোহে দেখুৱাইছোঁ বুলি ক'ব পাৰি। গতিকে বহুদিন ব্লগ দিয়া নাছিলোঁ, মানে আচলতে ৰিহাৰ্চেল চলি থাকিলে এনেকৈ ব্লগ দিয়া নাযায়, সময় পোৱা নাযায়। কৈছোঁৱেই দিনে ৰাতি ৰিহাৰ্চেল হ'লে এনেকৈ বনোৱাও নহয়, প্লাছ এডিট কৰাটো দিগদাৰ হয়, শুবলৈ যিখিনি 3 ঘণ্টামানহে শুবলৈ পাওঁ। গতিকে সেই সময়খিনি আমি শুবও লাগিব, খাবও লাগিব, ৰেষ্টৰ বহুত প্ৰয়োজন হয়, কাৰণ স্বাস্থ্যটো ভালে ৰাখিব লাগিব, তেতিয়াহে আমি ভালদৰে নাটক কৰিব পাৰিম, আপোনালোকে তেতিয়া ল'ব। তো সেনেদৰে আৰু ৰিহাৰ্চেলৰ মাহটোৱে কষ্ট, তাৰপিছত আৰু ধুনীয়াকৈ আপোনালোকৰ মাজত আমি একেলগে ওলাই যাম, ফূৰ্তি কৰিম। তাৰপিছত ওলাই যোৱাৰ পাছত ইমান কথা নাই, ধুনীয়াকৈ আমি ৰাতি সন্ধিয়া সময়খিনি আপোনালোকৰ মাজলৈ ওলাই যাওঁ। খালি ৰিহাৰ্চেলৰ মাহটোৱে কষ্ট। এয়া আমি এতিয়া আগবাঢ়িছোঁ, আৰু এনেকৈ আৰু ভিডিঅ'বোৰ দেখুৱাই যাম, চাই যে গৈ থাকিম। খলনায়কৰ খঙৰ পাণ্ডুলিপিলৈ শ্ৰদ্ধাৰ শুভজ্যোতি শৰ্মাদেৱ, আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইতিহাস থিয়েটাৰ পৰিয়ালবৰ্গৰ হৈ, আৰু এখিনি খোলাং গামোচাৰে তেখেতক আদৰিবৰ বাবে মুখ্য প্ৰযোজক সুভাষ চন্দ্ৰ দাসজনক
নাচাবাতৰি দূৰণিলে তোমাৰ লাগি পৰশ লাগি সপোন সৰে তোমাৰ লাগি পৰশ লাগি সপোন সৰে